এভৰিৱান, মই কল্পনাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। মই বিহুৰ কাৰণে আজি আপোনালোকক এটা মিঠৈ লাডু বনাই দেখাম। এইটো মিঠৈ লাডু আপোনালোকে এনেকৈ বনাই নে নবনাই নাজানো। কিছুমানে হয়তো বনায়, কিন্তু মই আমাৰ খুৰীৰ পৰা শিকিছোঁ এনেকৈ বনাবলৈ। আগতে মই মানে মিঠৈ লাডুটো বেছিকৈ মানে পিঠাগুড়িখিনি ভাজি পেলাই বনাই সেইটো মিঠৈ লাডু মই আগতে বনাইছিলোঁ বা বনোৱাও দেখাইছিলোঁ। কিন্তু এতিয়া মানে এইটো মই নতুনকৈ শিকিছোঁ আৰু সেইটোতকৈ এইটো সোৱাদ সম্পূৰ্ণ বেলেগ। সেইকাৰণে ভাবিলোঁ এইটো মই বনাওঁ আৰু আপোনালোককো দেখাওঁ। তেতিয়াহ'লে ব'লক কি কি লাগে প্ৰথমতে সেইখিনি আমি চাই লওঁ। মিঠৈ লাডুখিনি বনাবলৈতো আমাক পিঠাগুড়ি লাগিবই। মই আজি খুন্দা পিঠাগুড়ি আছে আৰু মই প্ৰথমতে কেৰাহী এখনত পিঠাগুড়িটো একদম অকণমান মানে যিটো তিতা ভাৱ সেইটো যোৱালৈকে অকণমান ভাজিম। এইখিনি আমি 2 মিনিটমানহে সময় চাগে ভাজিব লাগিব, কাৰণ খৰখৰীয়া কৰি পেলাব নালাগে। মানে যিটো মানে পিঠাগুড়ি অকণমান তিতা ভাৱটো থাকে সেইখিনি আঁতৰি গ'লেই মানে এইটো হৈ যায়। মই ভাজি লওঁ, আপোনালোকক মই মানে কিমান জোখত ৰাখিছোঁ সেইটো দেখাই দিম বাৰু। এয়া আমাৰ ভাজাটো হৈ গ'ল। 2 মিনিটমানেই ভাজিছোঁ, তাতকৈ একেবাৰে বেছি সময় ভাজা নাই। এয়া চাওকচোন, অকণমান পানীটো গ'লেই হ'ল আৰু। এয়া এইফালে মই সেইখন কেৰাহীতে আকৌ মিঠৈটো গলাই ল'ম। মই এনেকুৱা বাতি এটাৰ 1 বাতি আৰু অকণমান বেছি তাতকৈ মিঠৈ দিছোঁ। ইয়াত মই একো পানী চানি দিয়া নাই। এইখিনি মই গলিব দিম। গলা হোৱাৰ পিছতে মই এয়া নাৰিকল দি দিম আৰু এইফালে অকণমান ঘিউ দিম। এয়া মিঠৈখিনি গলিছে। এইখিনি আমি অকণমান সময় ফুটটো অহালৈকে উতলাই থাকিব লাগিব, আৰু ফুটটো কেনেকৈ চাব সেইটো বাৰু মই আপোনালোকক দেখাই দিম। মিঠৈখিনি হৈছেনে নাই চাবৰ কাৰণে আমি এনেকুৱা বাতি এটাতে পানী লৈ এনেকৈ চাব লাগিব। এইটো দেখিছেনে গোট মাৰি গৈছে, এইটো তাৰমানে হৈছে। এইটো চাওকচোন, এইটো এনেকৈ কৰিলে জানিব এইটো হৈ গৈছে। ইয়াতে আমি এতিয়া এইখিনি নাৰিকলখিনি দি দিম আৰু 1 চামুচ ঘি দি দিম। এইখিনি হৈ গ'ল। এতিয়া আমি এইখিনি ইয়াত গোটেই পিঠাগুড়িখিনি বাকিও দিব পাৰি, কিন্তু মই বাকি নিদিওঁ। মই এনেকৈ অকণমানকৈ সানি বনাম। সেইটো মই আপোনালোকক দেখাই আছোঁ ৰ'ব। কাঁহী এখনত মই এনেকৈ লৈ লৈছোঁ অকণমান। তাৰপিছতে আমি মিঠৈ অকণমান লৈ পেলাই সানিব লাগিব। মোবাইলটো মই হাতেৰে ধৰি আছোঁ, সেইটো কাৰণে অকণমান অসুবিধা হৈছে। এনেকৈ এতিয়া গোটেই লাডুখিনি মই বনাই ল'ম। লাডু বনাই শেষ কৰিলোঁ। এইখিনি চাওক, আমাৰ লাডুখিনি বনাই হৈ। আপোনালোকে মোৰ মিঠৈ লাডুকেইটা কেনেকুৱা পালে বাৰু? যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেতিয়াহ'লে সকলো ভালে থাকক, ফূৰ্তিত থাকক। গুড নাইট, বাই বাই।